অম্বুবাচী মানে তন্ত্ৰ-মন্ত্ৰ সাধনা আৰু তপস্যা। দেশে বিদেশে সাধু সন্ন্যাসীৰ আগমনত উখল-মাখল নীলাচলৰ বুকু, যাৰ বাবেই কোৱা হয় শক্তিপীঠ কামাখ্যা বুলি। এক অলৌকিক শক্তিয়ে মহাচ্ছন্ন কৰি ৰাখে নীলাচলক। অঘৰী বাবা, সাধু সন্ন্যাসী আৰু বিভিন্ন বেশভূষাৰ সাধনাকাৰীয়ে মাক আৰাধনা কৰিবলৈ ঢপলিয়াই আহে শক্তিপীঠলৈ। ২২ জুনৰ ৰাতি ৮:২৪:৩৯ প্ৰবৃত্তিৰ লগে লগে মা কামাখ্যাৰ দুৱাৰ বন্ধ হৈ পৰিব। পুনৰ ২৬ জুনৰ পুৱা নিবৃত্তিৰ পিছতহে খোলা হ'ব মা কামাখ্যাৰ মুখ্য দুৱাৰ। অম্বুবাচী মেলা হৈছে মূলতঃ মা কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুচক্ৰ বা ঋতুস্ৰাৱ উপলক্ষে আয়োজিত এক পবিত্ৰ ধৰ্মীয় অনুষ্ঠান। হিন্দু ধৰ্মত ঋতুস্ৰাৱক নাৰীৰ সৃষ্টিশীলতা, উৰ্বৰতা আৰু জীৱন দানৰ পবিত্ৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই সময়ছোৱাত মা কামাখ্যা ধৰিত্ৰীৰ মাতৃৰূপ বুলি বিশ্বাস কৰা হয়। বিশ্বাস অনুসৰি অম্বুবাচীৰ প্ৰথম ৩ দিন দেৱীৰ ঋতুচক্ৰ চলে। সেয়ে এই ৩ দিন মন্দিৰৰ মূল দুৱাৰ ভক্তসকলৰ বাবে সম্পূৰ্ণকৈ বন্ধ ৰখা হয়। চতুৰ্থ দিনা মন্দিৰৰ দুৱাৰ পৰিষ্কাৰ কৰি আনুষ্ঠানিকভাৱে খোলা হয়। এই সময়ত ভক্তসকলে মন্দিৰত গৈ দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে। মন্দিৰ খোলাৰ পিছত ভক্তসকলৰ মাজত এক পবিত্ৰ তিতা কাপোৰ প্ৰসাদ হিচাপে বিতৰণ কৰা হয়, যিটো অম্বুবাচী বস্ত্ৰ নামেৰে পৰিচিত। কোৱা হয় যে এই বস্ত্ৰ লগত থাকিলে বা নিজৰ ঘৰত ৰাখিলে জীৱনত সুখ, শান্তি, সমৃদ্ধি লাভ কৰিব পাৰি। অম্বুবাচী মেলা কেৱল ধৰ্মীয় আচাৰ-অনুষ্ঠান নহয়, ই নাৰীত্ব আৰু প্ৰকৃতিৰ সৃষ্টিশীল শক্তিক সন্মান জনোৱাৰ এক অনন্য উৎসৱ। অম্বুবাচীৰ অৰ্থ হৈছে পানীৰ সৈতে উচ্চাৰণ কৰা আৰু এই মাহত বৰষুণ অহাৰ সম্ভাৱনাকো বুজোৱা হয়। অম্বুবাচীৰ জৰিয়তে যি পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি কৰে আৰু ইয়াৰ উৎপাদনক্ষম কৰি তোলে। সকলো কৃষিমূলক কাম-কাজ যেনে হাল বোৱা, মাটি খন্দা, শস্য ৰোৱা আৰু শস্যৰ পৰিবহণ এই সময়ত বন্ধ ৰখা হয়। বিধৱা, ব্ৰহ্মচাৰী আৰু ব্ৰাহ্মণসকলেও ৰন্ধা-বঢ়া বন্ধ ৰাখে, তেওঁলোকে লঘু আহাৰ গ্ৰহণ কৰে। চতুৰ্থ দিনা অৰ্থাৎ অম্বুবাচী সমাপ্ত হোৱাৰ দিনা ঘৰৰ সকলো বাচন-বৰ্তন, কাপোৰ আদি ধুই পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী ছটিওৱা হয়। এই সকলো শুদ্ধিৰ কাম কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয় আৰু তাৰ পিছত মঠ-মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি গণ্য কৰা হয়। এইদৰেই অম্বুবাচীৰ এক স্বকীয়তা আছে। কৃষি সমাজ আৰু ধৰ্মীয় আদৰ্শৰ গঠনমূলক প্ৰভাৱে এই পৰিঘটনা বাস্তৱ হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। এইদৰেই ধৰ্মীয় পন্থীয়ে সঁহাৰি জনোৱা ই এক প্ৰতীকী স্বৰূপ। তান্ত্ৰিক সাধনাৰ ক্ষেত্ৰত কামাখ্যা এক অপ্ৰতিদ্বন্দ্বী কেন্দ্ৰস্বৰূপ। ইয়াত এক তান্ত্ৰিক সমাজো আছে যি তেওঁলোকৰ গুৰুত্বপূৰ্ণ ৰাজেশ্বৰী পূজাও উদযাপন কৰে। তেওঁলোকৰ সকলো কাৰ্য গোপনীয়ভাৱে কৰা হয়, কেৱল ইয়াৰ আৰম্ভণিৰ বাহিৰে। এই প্ৰথাৰ কোনো বাহ্যিক প্ৰদৰ্শন কৰা নহয়। এনেদৰে আৰু অধিক ধৰ্মীয় বা অলৌকিক কথাসমূহ জানিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আহি থকা নতুন ভিডিঅ'বোৰ পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব।